নমস্কাৰ মই প্ৰতীক্ষাই পুনৰবাৰ আপোনালোকক জ্ঞান দীপিকালৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া সাহিত্যৰ কেইটামান দৰকাৰী প্ৰশ্ন। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰোঁতা কোন? অপশ্যনত আছে ক ভূপেন হাজৰিকা, খ যতীন্দ্ৰনাথ দুৱৰা, গ লক্ষ্মীনাথ বেজবৰুৱা, খ হেমচন্দ্ৰ গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যতীন্দ্ৰনাথ দুৱৰা। আৰু আপোনালোকে মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাই 1955 চনত বনফুল কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম উপন্যাস কোনখন? অপশ্যনত আছে ক মৃত্যুঞ্জয়, খ মাকাম, গ মহাৰথী, খ ইয়াৰুইংগম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৃত্যুঞ্জয়। গতিকে আপোনালোকে মনত ৰাখিব প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাসখন হৈছে মৃত্যুঞ্জয়। আৰু ইয়াৰ ৰচক কোন জানেনে আপোনালোকে? এই উপন্যাসখন ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম অসমীয়া ৰোমেণ্টিক কবিতা কোনটো? অপশ্যনত আছে ক প্ৰিয়তমাৰ চিঠি, খ মমতাৰ চিঠি, গ বনকুঁৱৰী, খ বনফুল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বনকুঁৱৰী। বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমেণ্টিক কবিতা আৰু এই কবিতাটো ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম অসমীয়া শিশু আলোচনী। অপশ্যনত আছে ক মৌচাক, খ ল'ৰা বন্ধু, গ পাতালপুৰী, খ দীনবন্ধু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ল'ৰা বন্ধু। আপোনালোকে মনত ৰাখিব ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। বৰ্তমান অসমৰ সাহিত্য সভাৰ সভাপতি কোন? অপশ্যনত আছে ক ৰংবং তেৰাং, খ কুলধৰ শইকীয়া, গ কনকসেন ডেকা, খ লক্ষ্মীনন্দন বৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কুলধৰ শইকীয়া। কুলধৰ শইকীয়া হৈছে বৰ্তমান অসমৰ সাহিত্য সভাৰ সভাপতি। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস কোনখন? অপশ্যনত আছে ক মিৰি জীয়ৰী, খ ভানুমতী, গ নিৰ্মল ভকত, খ লাহৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মিৰি জীয়ৰী। মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱনৰ ভিত্তিত ৰচিত প্ৰথম অসমীয়া উপন্যাস আৰু এই উপন্যাসখন ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈয়ে। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম অসমীয়া সামাজিক নাট কোনখন? অপশ্যনত আছে ক অহংকাৰ, খ অসীমত যাৰ হেৰাল সীমা, গ ৰাম নৱমী, খ সিংহযাত্ৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰাম নৱমী। আৰু এই নাটকখন ৰচনা কৰিছিল গুণাভিৰাম বৰুৱাই। 8 নম্বৰত আছে প্ৰথম অসমীয়া শিশু উপন্যাস কোনখন? অপশ্যনত দিয়া আছে ক সফুৰা, খ ল'ৰা বন্ধু, গ পাতালপুৰী, খ মৰমৰ দেউতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পাতালপুৰী। পাতালপুৰী হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস। 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া আছে অপশ্যন ক ধুবুৰী, খ শিৱসাগৰ, গ গুৱাহাটী, খ যোৰহাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত 1917 চনত অনুষ্ঠিত হৈছিল। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। অসমীয়া ভাষাত ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যনত আছে ক শংকৰদেৱ, খ মাধৱ কন্দলী, গ লক্ষ্মীধৰ শৰ্মা, খ ৰাম সৰস্বতী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মাধৱ কন্দলী। মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। 11 নম্বৰত আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যন দিয়া আছে অপশ্যন ক দৈনিক বাতৰি, খ অৰুণোদয়, গ প্ৰতিদিন, খ নিয়মীয়া বাৰ্তা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দৈনিক বাতৰি। দৈনিক বাতৰি হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক জনা যায়? অপশ্যনত আছে ক ৰজনীকান্ত বৰদলৈ, খ ৰঘুনাথ চৌধাৰী, গ যতীন্দ্ৰনাথ দুৱৰা, খ হেমচন্দ্ৰ গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলি জনা যায়। 13 নম্বৰ প্ৰশ্নটোত আছে অসমীয়া সাহিত্যত কোনে প্ৰথম কথা কবিতা ৰচনা কৰিছিল? অপশ্যনত আছে ক লক্ষ্মীনাথ বেজবৰুৱা, খ চন্দ্ৰকুমাৰ আগৰৱালা, গ যতীন্দ্ৰনাথ দুৱৰা, খ হেমচন্দ্ৰ গোস্বামী। আৰু শুদ্ধ উত্তৰটো হ'ব
অপশ্যন গ যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰিছিল। 14 নম্বৰ প্ৰশ্নটোত আছে জোনাকী কাকতখন কিমান চনত প্ৰকাশ পাইছিল? অপশ্যন দিয়া আছে অপশ্যন ক 1889, অপশ্যন খ 1846, গ 1927, ঘ 1929 আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1889। 1889 চনত জোনাকী কাকতখন কলকাতাৰ পৰা প্ৰকাশ পাইছিল। 15 নম্বৰ প্ৰশ্নটোত আছে যোগেশ দাসে তেওঁৰ কোনখন গল্পপুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যনত আছে ক বেদনাৰ উল্কা, খ বনফুল, গ পৃথিৱীৰ অসুখ, খ গোলাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পৃথিৱীৰ অসুখ। পৃথিৱীৰ অসুখ গল্পপুথিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 16 নম্বৰ প্ৰশ্নটোত আছে কাঠনিবাৰী ঘাট গল্পপুথিখনৰ লেখক কোন? অপশ্যনত আছে ক মহিম বৰা, খ যোগেশ দাস, গ লক্ষ্মীনাথ বেজবৰুৱা, খ লক্ষ্মীধৰ শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মহিম বৰা। কাঠনিবাৰী ঘাট গল্পপুথিখনৰ লেখক হৈছে মহিম বৰা। 17 নম্বৰ প্ৰশ্নটোত আছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? অপশ্যনত আছে ক শংকৰদেৱ, খ মাধৱদেৱ, গ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, খ হেম সৰস্বতী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ শেৱালিৰ কবি বুলি কোনজন কবিক জনা যায়? অপশ্যনত আছে ক ৰত্নকান্ত বৰকাকতি, খ হীৰেণ ভট্টাচাৰ্য, গ অম্বিকাগিৰি ৰায়চৌধুৰী, খ যতীন্দ্ৰনাথ দুৱৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক শেৱালিৰ কবি বুলি জনা যায়। আৰু এতিয়া একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰশ্নটোত আছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? অপশ্যনত আছে ক মোৰ সত্য অন্বেষণৰ কাহিনী, খ আত্মানুসন্ধান, গ মোৰ জীৱন সোঁৱৰণ, খ বেজবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখন হৈছে মোৰ জীৱন সোঁৱৰণ। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আজি আমি প্ৰায় অসমীয়া সাহিত্যৰ 20টা দৰকাৰী প্ৰশ্ন আলোচনা কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।